ভৰিত কিয় বন্ধা হয় কলা সূতা? এনে কৰিলে কি উপকাৰ হয় জানো আহক। আজিৰ দিনত ভৰিত কলা সূতা পিন্ধাটো প্ৰায়ে দেখা যায় আৰু ই বৰ্তমান ফেশ্বনলৈ ৰূপান্তৰিত হোৱা দেখা গৈছে। জ্যোতিষৰ মতে কলা সূতা পিন্ধাৰ কিছুমান নিয়ম আছে। যদি আপুনি এই নিয়মসমূহ মানি নচলে তেন্তে আপুনি কিছুমান বেয়া প্ৰভাৱৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে কলা সূতা বান্ধি থাকোঁতে এই নিয়মসমূহ মানি চলিব। কলা সূতা বান্ধি ৰখাৰ নিয়ম। ১ নম্বৰতে কলা সূতা সদায় ৯টা গাঁঠি বান্ধি লৈহে পিন্ধিব লাগে। কলা সূতা বান্ধি থকা হাত বা ভৰিত সেই ৰঙৰ আন কোনো সূতা বান্ধিব নালাগে। ২ নম্বৰতে প্ৰতিদিনে পিন্ধাৰ পিছত গায়ত্ৰী মন্ত্ৰ জপ কৰিব লাগে। এনে কৰিলে ইয়াৰ প্ৰভাৱ বৃদ্ধি পাব। গায়ত্ৰী মন্ত্ৰ আবৃত্তি কৰক, নিৰ্দিষ্ট সময়তহে কৰক। ৩ নম্বৰতে যিসকল শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি কম, কলা সূতাই তেওঁলোকৰ শৰীৰক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে। ৪ নম্বৰতে মানুহৰ অশুভ দৃষ্টিৰ পৰা হাত সাৰিবলৈ হাত, ভৰি, ডিঙি আদিতো কলা সূতা পিন্ধা হয়। যদি আপুনি মানুহৰ কুদৃষ্টিৰ পৰা বাচি থাকিব বিচাৰে তেন্তে কলা সূতা পিন্ধি নিজকে ৰক্ষা কৰিব পাৰিব। কলা সূতা পিন্ধাৰ উপকাৰিতা। ১ নম্বৰতে ভৰিত কলা সূতা বান্ধিলে জীৱনত আচৰিত ধৰণৰ পৰিৱৰ্তন আনে। ২ নম্বৰতে কাৰোবাৰ ঘৰত সন্তান জন্ম হ'লে ভৰিত কলা সূতা বান্ধি ৰখাৰ নিয়ম। ৩ নম্বৰতে এইটো পিন্ধিলে শিশুটিক কুচকুৰ পৰা ৰক্ষা কৰিব পাৰি। ৪ নম্বৰতে প্ৰায় মানুহে ফেশ্বন হিচাপে কলা সূতা পিন্ধে। একে সময়তে আন এজন ব্যক্তিৰ নিৰ্দেশত পিন্ধা কিছুমান মানুহো আছে। ৫ নম্বৰতে পিন্ধিলে বহু উপকাৰ পোৱা যায়, কিন্তু ইতিবাচক প্ৰভাৱ নিশ্চিত কৰিবলৈ কলা সূতা পিন্ধিলে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। ধন্যবাদ।